মই দুৰ্নীতি কৰিলে মই না এবাৰ MLA হৈছোঁ না এবাৰ মিনিষ্টাৰ হৈছোঁ মই একো হোৱা নাই। মই এনেই কোটিপতি মানুহ, মই এনেই ধনী মানুহ। দুৰ্নীতি কি কৰিব লাগে? যিটো মানুহে আপোনাৰ মাহেকত 50 লাখ টকা মোৰ অট'মেটিকেলি মোৰ বেংকত সোমায়, অট'মেটিকেলি মই শুই থাকিলেও সোমায়, বহি থাকিলেও সোমায়, কাম কৰিলেও সোমায়, নকৰিলেও সোমায়। সেইটো মানুহে আকৌ দুৰ্নীতি কৰিবলৈ কি দৰকাৰ? দুটা শুকান ৰুটি খাওঁ, পাতিলাও ভাজি এটা খাওঁ, আৰু কি অসুবিধা আছে? পইচাটো কি অসুবিধা আছে? মই দুৰ্নীতি কৰিলে মই না এবাৰ MLA হৈছোঁ না এবাৰ মিনিষ্টাৰ হৈছোঁ মই একো হোৱা নাই। মই এনেই কোটিপতি মানুহ, মই এনেই ধনী মানুহ। দুৰ্নীতি কি কৰিব লাগে? যিটো মানুহে আপোনাৰ মাহেকত 50 লাখ টকা মোৰ অট'মেটিকেলি মোৰ বেংকত সোমায়, অট'মেটিকেলি মই শুই থাকিলেও সোমায়, বহি থাকিলেও সোমায়, কাম কৰিলেও সোমায়, নকৰিলেও সোমায়। সেইটো মানুহে আকৌ দুৰ্নীতি কৰিবলৈ কি দৰকাৰ? দুটা শুকান ৰুটি খাওঁ, পাতিলাও ভাজি এটা খাওঁ, আৰু কি অসুবিধা আছে? পইচাটো কি অসুবিধা আছে? মই দুৰ্নীতি কৰিলে মই না এবাৰ MLA হৈছোঁ না এবাৰ মিনিষ্টাৰ হৈছোঁ মই একো হোৱা নাই। মই এনেই কোটিপতি মানুহ, মই এনেই ধনী মানুহ। দুৰ্নীতি কি কৰিব লাগে? যিটো মানুহে আপোনাৰ মাহেকত 50 লাখ টকা মোৰ অট'মেটিকেলি মোৰ বেংকত সোমায়, অট'মেটিকেলি মই শুই থাকিলেও সোমায়, বহি থাকিলেও সোমায়, কাম কৰিলেও সোমায়, নকৰিলেও সোমায়। সেইটো মানুহে আকৌ দুৰ্নীতি কৰিবলৈ কি দৰকাৰ? দুটা শুকান ৰুটি খাওঁ, পাতিলাও ভাজি এটা খাওঁ, আৰু কি অসুবিধা আছে? পইচাটো কি অসুবিধা আছে? আপুনি কংগ্ৰেছত থকা সময়ত দুৰ্নীতি কৰিছিলে নেকি? মই দুৰ্নীতি কৰিলে মই না এবাৰ MLA হৈছোঁ না এবাৰ মিনিষ্টাৰ হৈছোঁ মই একো হোৱা নাই। মই এনেই কোটিপতি মানুহ, মই এনেই ধনী মানুহ। দুৰ্নীতি কি কৰিব লাগে? যিটো মানুহে আপোনাৰ মাহেকত 50 লাখ টকা মোৰ অট'মেটিকেলি মোৰ বেংকত সোমায়, অট'মেটিকেলি মই শুই থাকিলেও সোমায়, বহি থাকিলেও সোমায়, কাম কৰিলেও সোমায়, নকৰিলেও সোমায়। সেইটো মানুহে আকৌ দুৰ্নীতি কৰিবলৈ কি দৰকাৰ? দুটা শুকান ৰুটি খাওঁ, পাতিলাও ভাজি এটা খাওঁ, আৰু কি অসুবিধা আছে? পইচাটো কি অসুবিধা আছে? বিজেপিত থকাৰ কাৰণে বিজেপিত যোগদান কৰি আছে কংগ্ৰেছী বিধায়কসকলে বা কংগ্ৰেছী নেতাসকলে। কংগ্ৰেছক বিজেপিৰ ব্লাড বেংক বুলি কৈছে। আই আমিনুল্লাহ দেউতাক বৰ এজন ধাৰ্মিক মানুহ আছিলে। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ একেবাৰে ধাৰ্মিক মানুহ আছিল। এই ধাৰ্মিক মানুহজনৰ ল'ৰাটোৱে ধাৰ্মিক কথা ক'ব লাগে। তেখেতে ক'ব লাগে যে এনেকৈ ক'ব লাগে শুনক যে চাওক মুছলমান ভাইসকলে আমাৰ UDFৰ লগত থাকক, ইয়াৰ কথা আছে, অৰ্থ আছে, কিবা এনেকৈ কওঁ। এইবিলাক কথা কৈ থাকিলে মানে তেখেতৰ দেউতাকৰ মানে হেৰিটো কমি যাব। গতিকে মই এতিয়া বেয়া কথা ক'ৰবাত কৈছোঁ তেখেতে কিবা মোক ৰকিবুল ইছলামৰ কথা উল্টাই সুধিছে, মই বেয়াকৈ ক'লোঁ নে? মই বেলেগকৈ লৈ গ'লোঁ নে নাই কৈছোঁ? মানুহে এটা ভদ্ৰতামি থাকিব লাগে। তেখেতে ইমান ডাঙৰ এজন আমাৰ হেৰিয়াৰ ল'ৰা, আমাৰ নৰ্থ ইষ্টৰ নাম আছে, আঁতৰৰ পৰা মুছলমান ভাই আহে আমাৰ ইয়ালৈ এটা সময়ত তেখেতৰ দেউতাক আহোনে নাই? কা সন্দৰ্ভত কি ক'ব? কাটো আমাৰ গভৰ্ণমেণ্টে কেতিয়াও মানে বিজেপিয়ে কেতিয়াও অসম আৰু অসমীয়াৰ ক্ষতি কাম নকৰে। গতিকে সেইটোৱে কেতিয়াও বিজেপিয়ে এইটো কাম নকৰে। আপোনালোকে ভাবে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম আৰু অসমীয়া কাম ক্ষতি কৰিব? তেওঁ হ'বলৈ দিব নেকি? কেতিয়াও হ'বলৈ নিদিয়ে। কাটো আচলতে কি হৈছে নুবুজাকৈ হয়তো কোনোবাই কিবা এটা ভুল হৈছে। আপুনি দিব নেকি? আপুনি কিবা কাখন যদি বেয়া হয় আপুনি গ্ৰহণ কৰিব, মই কৰিম নেকি? কিয় কৰিম আমি? গতিকে কাখন এখন আইনগত কথা, এইটো আইন হৈছে, ইয়াৰ অৰ্থটো হয়তো কোনোবাই বুজা নাই। কিন্তু মোৰ দৃঢ় বিশ্বাস বিজেপিয়ে কোনো কাৰণত অসম আৰু অসমীয়া বেয়া হোৱাটো কাম নকৰে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কামটো কেতিয়াও নকৰে। এইটো হ'লে তেনেকুৱা কিবা থাকিলে তেওঁ নিজে দিল্লীত কৈ দিব, আৰু বিজেপিয়েও তেনেকুৱা কেতিয়াও কাম নকৰে।